কৈছিলো চা আমদানি লগোৱা হৈ গ'ল আমাৰ এখন বেলেগখন লগাম গ'ল আমি ভালকে লগাইছো ন ধুনু ভাল লাগিছে বল আমি সেই আগফালৰ দৰ্জাত লগাবলৈ আছে নহয় তাত লগাম গ'ল ঐ ধুনু কি কৈছ তই চকী বৰ্তি নাম পৰিবলৈ এতিয়া ক'ত চকী বৰ্তি আছে বাৰু মা আমি আমদানি লগাইছো বা বিয়া আকৌ সেইকাৰণে দৰ্জাখন আমি আমদানি আহিছো আকৌ বৰ একদম আমদানি লগোৱা কেইটা ওলাইছে হ'ব যা তহঁতি আমদানি নলগালে হ'ব যা তহঁতি দুটা বাহিৰত খেল হৈ যাচোন কামখন দুটা কৰি থাকিবি যা হ'ব মাহঁতে অকণমান বেছি কৰে একেবাৰে বল দেখিছোনো বল আমি বাহিৰত কি কৰিছে চাংগো বল বাহিৰলৈ বল ধুনু বিকি আমাৰ এতিয়া চকীখিনি ঠিক কৰা হ'লে বল আৰু কি বেলেগ কাম আছে চাংগো বল বেলেগ কাম চাবনে খুৰীয়ে অথনি বা চিঞৰি থকা নাই মাছ মাংস আনিবলৈ আছে দেখোন বল মাছ মাংসখিনি সোনকালে আনি ল'ব বল দেৰি হ'ব নহ'লে পাই মই পাহৰিছোঁ বল কাৰিকৰ আহিবলৈ হ'বই দিয়া তুমি আহি পালাহি চিন্তাই কৰি আছিলোঁ আকৌ পাই দেৰি হ'ব বুলি এতিয়া তোমাক চব বস্তু যোগাৰ দি দিছোঁ আৰু তুমি একদম সময়মতে খানা পিনা বনাই একদম ৰেডি কৰি দিবা আৰু দাদা আপুনি চিন্তা নকৰিব আমি আহি গ'লো যেতিয়াখন আপোনাৰ একদম অচিন্ত মনেৰে থাকক এনেকুৱা স্পেচিয়েল খানা বনাই দিম নহয় একদম মানুহ আঙুলি চেলেকি থাকিব আপুনি চাই ল'ব বাৰু ঠিক আছে তুমি তেতিয়াহ'লে খানা বনোৱা মই আহোঁ অনমত শুনিছোঁ তুমি বহুত ভাল খানা বনোৱা বুলি আজি খাই পেলাইহে গম পাম আৰু ঠিক আছে দাদা আপুনি যাওক মই এতিয়া আৰু সোনকালে কামত লাগি যাওঁ আমিও একেলগতে পাইছোঁ পাই ভালেই হ'ল আৰু গোটেইকেইজনী একেলগে ওলাইছোঁ পালোহি ভালেই হ'ল পাই তোমালোককো ইয়াতে লগ পালোহি এতিয়া ব'লা গোটেইকেইজনী ভিতৰলৈ যাওঁ পানী তুলিবলৈ আকৌ কি ৰেডি কৰিছে চাওঁগৈ পাই পানী তুলিবলৈ আছে আকৌ ছোৱালী পানী তুলি আনি নোৱাবলৈ আছে বলক দেৰিয়ে হ'ল চাগে আমাৰ আপোনালোক গোটেইকেইজনী পালেহি ন ভালেই হ'ল পাই মই বাট চাই আছিলোঁ ইমান দেৰি বোলো কেলেবা অহা নাই আকৌ বোলকচোন যাওঁ মোৰ লগত এগৰাকী হেৰি নোৱাবলৈ মা হালধিখিনি ৰেডি কৰোঁগৈ আৰু এই দুগৰাকীমান যাওকচোন ভিতৰলৈ তামোল অলপমান কাটিবলৈ আছে সেইখিনিকে কাটি মেলি দিওঁগৈ ব'ল পাই মই আপোনাৰ লগতে যাম মা হালধিখিনি ঠিক কৰোঁগৈ আৰু এই আপোনালোকে যাওক তামোলখিনি কি কাটকগৈ আপোনালোকে দি দিমগৈ তাই টেঙৰ আমিতো চাওঁচোন তাই সেই সহজ কামটো ল'লে মা হালধি বটা কামটো ল'লে আৰু মোক এতিয়া তামোল কটা কামটো দিলে মোক গোটেই হাতখন এতিয়া চেকা লাগি শেষ হ'ব ব'লক নে আমি দুয়োগৰাকী তামোলখিনিকে কাটোগৈ কেনেকৈ যে চাওঁতে বিয়াৰ দিনটো আজি পালেহি পাই মোৰ যে কিবাহে লাগিছে আৰু ভয়হে লাগিছে জানানে মোৰ ধেৰ দেৰিছেনে কিলেনো ভয় কৰিব লাগিছে চব ছোৱালী জীৱনলৈ এনেকুৱা এটা দিন আহে আৰু তই সেই চিন্তা নকৰিবি বুজিছ সকলোবিলাক ভালেই হ'ব চাবি জানো পাই কি হ'বগৈ মোৰ কিন্তু সেই বৰ ভয় লাগিছে বুজিছনে ভয় কৰিব নালাগে এজনী তই চিন্তা নকৰিবি বুজিছ সকলোবিলাক ঠিকেই হ'ব চাবি তই এতিয়া বচোন অকণমান ৰুমতে মই বাহিৰত চাওঁগৈ কি হৈছে এই কামবিলাক ঠিক আছে তই যা বাৰু আমাৰ এতিয়া মাংসখিনি বটা হ'লেই পাই ছোৱালী নোৱাবলৈ যি লাগে চব যোগাৰ হ'লে এতিয়া পানী তুলিবলৈ বা কিমান সময় যায় আকৌ পাই আপুনি ঠিকে কৈছে এতিয়া যাব লাগিছিলে আকৌ এতিয়া বাইদেউহঁতে কি কৰিছে চাওঁগৈচোন বলক আপোনালোকৰ এইখিনি কৰা হ'লেই ন বলক বাহিৰত নগ'লে পানী তুলিব যাবলৈ ৰেডি হ'লেই বলক তেন্তে দেখিলেনে বন্ধুসকল চাওঁতে আজি বিয়াৰ দিনটো পালেহি আৰু বিয়া বুলি সকলোবিলাক মানুহ খুবেই ব্যস্ত হৈ আছে এইফালে ছোৱালী গা ধোৱা পানী তোলা ঢেৰ কাম মুঠতে নক'ব আৰু গতিকে ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰি দিছোঁ আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদিহে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টিটো বজাই অল কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ তেন্তে আজিলৈ আমি আহিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই